জনগোগে সাংঘাতিক মানুহ আপোনাৰ দুইটা পেপাৰ আমাক দিব আৰু দুগুণ পইচা দিম নহয় পইচাটো নহয় প্ৰভু দাদা মই বহুখিনি এই সত্ৰলৈ মই আজি কথা দিছোঁ বহুখিনি বাধ্যই ইতিমধ্যে দিম আজি নহয় খালি যিহেতু মই এখন গাড়ী আনিব লাগিব মই দৰবাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ দায়িত্ব কিছুমান এই সত্ৰত দিম বুলি মই কথা দিছোঁ আপোনাৰ গাড়ীৰ পইচা সমস্ত পইচা কাৰণে নহয় আপুনি নিশ্চয় নাই আমাৰ দিয়াটো নৈতিক দায়িত্ব তেতিয়া আপোনাৰ সন্মানটো শ্ৰদ্ধাটো নহ'ব আমাৰ প্ৰকৃতিৰ বুকুলে যেতিয়া বৰষুণ মাতি আনে সেইটো হৈছে খেতি ভাল হ'বৰ বাবে ভেকুলীয়ে মাতি আনে সেই ভেকুলী মাতটো গগনাৰ পৰা আমি আনিছোঁ ভেকুলী মাতটো মতা ভেকুলীটো মাতিলে এইফালে মাইকী ভেকুলীটোৱে কেনেকৈ মাতে একেবাৰে মাইকী ভেকুলীটোৱে মাতিছে তাৰপিছত আহি গগনাখন বিহুলৈ আহি বিহুৰ গগনাখন অলপ বুজাইছোঁ বহুতলা যাতে কোনো মোক আজি ভাওনাৰ সময়ত গগনা বুজালে বুলি কোনো যাতে মোক অপৰাধ নধৰে মই যে এটা ডিঙিত লৈ আছোঁ এইটো এটা মাটিৰ সুতুলি এই সুতুলিটো এনেকুৱা থাইলেণ্ডত আছে এই সুতুলিটো মই চাইছে বনাইছোঁ এইটো আধুনিক গীত বিহু নাম যথেষ্টখিনি বজাব পাৰি বজালোঁ আৰু মই বাদ্য কিছুমান পৰিৱৰ্তন কৰিছোঁ এতিয়া 2020 চনত এটা বাদ্য বনালোঁ এইটো প্ৰায় 15 ফুট মানৰ সেইটো আনিবলৈ আজি অসুবিধা হ'ল যিহেতু মই স্কুটি লৈ আহিছোঁ গতিকে এনেকৈ আনিবলৈ অসুবিধা হৈছিলোঁ এতিয়া গতিকে সম্ভৱ ভৱিষ্যতে মই আপোনালোকৰ আশীৰ্বাদ মৰম পালে মই আহিম সেই বাদ্যবিলাক প্ৰতি বছৰে এটা দুটা বাদ্য পৰিৱৰ্তন বা সৃষ্টি কৰি থাকোঁ ভগৱন্তৰ কিবা যি কি নহওক এইখিনিকে ক'লোঁ আৰু কথা দিছোঁ মই আজিতো ভৱিষ্যতে দুটামান বাদ্য মই আনিছোঁ বাৰু তাৰোপৰিও মই অন্ততঃ 50 বিধ বাদ্য মই এই সত্ৰত দান দিম বুলি মই কথা দিছোঁ খুব সোনকালে 50 বিধ বাদ্য মই ইতিমধ্যে মই দান দিম আপুনি এতিয়ালৈকে কিমান থলুৱা বাদ্য সৃষ্টি কৰিছে আপুনি একটু ক'ব পাৰিব নেকি এনেইতো বাদ্য হিচাপে মই 100 বিধৰ ওপৰত বনাইছোঁ কিন্তু সৃষ্টি কৰা বাদ্য ইতিমধ্যে 20-30 বিধ বাদ্য বনাইছোঁ সৃষ্টি কৰিছোঁ হয় আৰু পৰিৱৰ্তন কৰিছোঁ যিহেতু ভগৱানৰ দিনৰ বাঁহীটো আছিল এজনে বজোৱা সেই বাঁহীটো মই দুজনে বজোৱা তিনিজনে বজোৱা চাৰিজনে বজোৱা আৰু ইতিমধ্যে 7জনে বজোৱা 16 ফুট বাঁহী বনাইছোঁ আমি আজি নিমন্ত্ৰণ কৰিলোঁ
সকলোকে ভালে ভালে ৰাখক আগলৈ যদি ভাওনা সমাৰোহ হয় দীঘল বাঁহীটো ইয়াত আপুনি বজাই দিব লাগিব মানে মই কথা দিছোঁ আৰু মই দান দিম 50 মিনিট বাদ্য ভাল ভাল ধন্যবাদ।